সদৌ কবি সন্মিলনৰ শাখা ডিগবৈ কবি চক্ৰৰ উদ্যোগত আজি ডিগবৈ সাহিত্য সেৱা সমিতিৰ প্ৰিয়দাস তালুকদাৰ স্মৃতি ভৱনত নিয়ৰ সিক্ত কবিতাৰ কৰণী শীৰ্ষক এক কবি সন্মিলন অনুষ্ঠিত হয়। ডিগবৈৰ বিশিষ্ট কবি দীপেন কুমাৰ বৰাই সঞ্চালনা কৰা কবি সন্মিলনত প্ৰায় 200 কবিয়ে অংশগ্ৰহণ কৰি স্বৰচিত কবিতা পাঠ আৰু আবৃত্তি কৰে। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন, উপসভাপতি উজ্জ্বল পাউগাম, যশস্বী কবি প্ৰণৱ কুমাৰ বৰ্মন, গংগা মোহন মিলি, কৃষ্ণকায়া মাঝি, ভূপেন গগৈ, হেমন্ত চাচনি, বন্দনা দাস দত্ত, মানৱ দাস, নিৰুপমা গোস্বামী, অৰূপ চাংমাই, ৰশ্মি ৰঞ্জন বৰুৱা, স্বপ্নালী গগৈ বড়ো, বিকাশ বৰুৱা, পিনাকী শইকীয়া, মণিকা সেনচোৱা, স্থানীয় নবীন প্ৰবীণ কবিৰ কবিতা পৰ্যালোচনা কৰে উজ্জ্বল পাউগামে। সন্মিলনত গীত নৃত্য আদি পৰিৱেশন কৰা হয়। নমস্কাৰ, মই ডিগবৈ কবি চক্ৰৰ সম্পাদক স্বপ্নালী গগৈ বড়ো। আজি আমাৰ অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকল আহি ইয়াতে উপস্থিত হৈছে। তেওঁলোকে কবিতা পাঠ কৰিছে। আমি তেওঁলোকক কিমানখিনি আগবঢ়াই নিব পাৰিছোঁ নাজানো, কিন্তু তথাপি আমি চেষ্টা কৰিছোঁ তেওঁলোকক আমি এখন মঞ্চ দিবলৈ, আৰু তেওঁলোকলৈ মই এই চেনেলৰ যোগেদি মই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।